নমস্কাৰ বৰ্ণালীৰ বৰ্ণিল পৃষ্ঠালৈ আপোনালোক সকলোকে পুনৰ এবাৰ আদৰণি জনাইছোঁ। আজি পাঠ কৰিব লৈছোঁ ময়ূৰাক্ষী উপন্যাসখনৰ পঞ্চম খণ্ড। চৌধুৰীটো কিহৰ বাবে আগত? চৌধুৰী থাকিব পিছত, আগত ঘোঁৰা তাৰ পিছত গাড়ী। কি কয় দেউতা? ককাই কোনো উত্তৰ নিদিলে। তেওঁৰ চকু মুখত খং আৰু ঘৃণা। বন কৰা ল'ৰাই চাহ আৰু কেক আনি সন্মুখত ৰাখিলে। ডাঙৰ মামাৰ মুখত পাণ, তেনেকৈয়ে তেওঁ চাহত চুমুক দিলে। কেক হাতলৈ নিলে। ককাই ক'লে, মোৰ ল'ৰাই আপোনাৰ ভণ্টিক কিদৰে বিচাৰি পালে? সেইটো দেউতা, আপোনাৰ ল'ৰাক সোধা হ'লেই ভাল আছিল। দুখৰ কথা যে তেওঁ এতিয়া নাই। আমি আপোনাৰ ল'ৰাক বিচাৰি অনা নাছিলোঁ। তেওঁ সেই বন্ধুৰ লগত আমাৰ অঞ্চললৈ আহিছিল। তাৰপিছত কি যে হৈ গ'ল, সঁচা কথা কওঁনে দেউতা? সিহঁতৰ বিয়াৰ পিছত মূৰত হাত দি বহি পৰিলোঁ। ভণ্টিৰ কোনো খবৰ নাই, ভনী জোৱাইৰো কোনো খবৰ নাই। নানা মানুহে নানা কথা কয়। কোনোবাই কয় নামতহে বিয়া কৰাইছে, আন ক'ৰবালৈ চালান দিব। ইণ্ডিয়া, পাকিস্তান, তাৰপিছত ধৰিব মিডল ইষ্ট। এইবোৰ ঠাইত ছোৱালীজনীক ভাড়াত খটুৱাব। সৰু ল'ৰাৰ সন্মুখত এনেধৰণৰ কুৎচিত কথা নক'ব। কুৎচিত কথা নহয়, এইবোৰ সঁচা কথা। এই ধৰণৰ পাৰ্টি আছে। সঁচা কথা সকলো সময়তে কোৱা নাযায়। মোৰ লগত এইটো নহ'ব দেউতা, সত্য কথা মই কমেই, ভাল লাগক বা নালাগক। হয় নেকি? হয়, আৰু হিমালয় বাবাক লৈ যাম। সাজু হৈ থাকিবলৈ ক'ব। আইনৰ সহায় লৈ আহি আছোঁ। 2টা দিন লাগিব। এই ল'ৰাটোক মই আপোনাৰ লগত নপঠিয়াওঁ। এইবিলাক নক'ব দেউতা, আত্মীয়ৰ মাজত গণ্ডগোল মোৰ ভাল নালাগে। আইনৰ সহায়ত নিলে আপোনাৰো ক্ষতি, মোৰো ক্ষতি। আৰ্থিক ক্ষতি, মানসিক ক্ষতি। আজিকালি কোৰ্টৰ ফিজ বঢ়াই 3 গুণ কৰিছে। দুখীয়া মানুহেও যে মামলা মোকদ্দমা কৰিব সেই সুবিধা নাই। বাবা হিমালয়, তুমি মোৰ লগত যাব বিচাৰানে? বিচাৰোঁ। এইটোতো একেবাৰে বাপেকৰ পুতেক। আজি তেন্তে উঠো দেউতা। যদি কিবা অশিষ্টতা কৰিছিলোঁ মাফ কৰি দিব। আপোনাৰ ভৰিত ধৰিছোঁ। ডাঙৰ মামাই সঁচাকৈয়ে ভৰি ধৰিবলৈ আগবাঢ়ি গ'ল। ককাই চক খাই আঁতৰি দিলে। 2 দিন পিছত মই মামাৰ লগত ৰাওনা হ'লোঁ। গন্তব্যস্থান ময়মনসিংহৰ হিৰণপুৰ। মোৰ দেউতাই বহুতবাৰ কৈছিল যে মোৰ মামাহঁত পিশাচ শ্ৰেণীৰ। গতিকে তেওঁলোকৰ সম্পৰ্কে মনৰ মাজত আগৰ পৰা এটা ধাৰণা আছিল। মই ডাঙৰ মামা আৰু অন্য 2জন মামাৰ আচাৰ আচৰণত মুঠেও অবাক নহ'লোঁ। মামাৰ ঘৰত উপস্থিত হোৱাৰ 3য় দিনৰ এটা ঘটনাৰ কথা কওঁ। এই ঘটনাৰ পৰা মামাহঁতৰ মানসিকতাৰ এটা উমান পোৱা যাব। ডাঙৰ মামাৰ ঘৰত 3টা মেকুৰী আছিল। মেকুৰীকেইটাই খুব উপদ্ৰৱ কৰিছিল। ডাঙৰ মামাৰ নিৰ্দেশত মেকুৰী 3টা ধৰা হ'ল। তেওঁ ক'লে, হাদিছত লিখা আছে, মেকুৰীয়ে যদি উপদ্ৰৱ কৰে তেতিয়া আল্লাহৰ নামত সিহঁতক মাৰি পেলাব পাৰি। তাত কোনো দুখ নহয়। চাওঁ, ডাঙৰ চুৰিখন আন। এই কামটোতো আৰু কোনেও নকৰে, গতিকে ময়ে কৰিব লাগিব। উপায় আছে জানো? মামাই নিজে সেই ঠাইতে 3টা মেকুৰীক মাৰি পেলালে। ইয়াৰ মাজৰ এজনী আছিল গৰ্ভৱতী। সেইখন ঘৰত মোৰ বিশেষ কোনো অসুবিধা নহ'ল। 3জন মামাই স্কুল ঘৰৰ দৰে দীঘলীয়া এটা টিনৰ ঘৰত একেলগে থাকে। গোটেই ঘৰত ল'ৰা ছোৱালীৰ এটা বিশাল দল। সিহঁতৰ পৃথিৱী আছিল বেলেগ। একেলগে পুখুৰীত জাপ দিয়া, একেলগে গধূলি পঢ়িবলৈ বহা, একেলগে স্কুল যোৱা, ৰবাব টেঙাৰে ফুটবল খেলা, টাংগুটি খেলা, খোৱা বোৱাও হৈছিল একেলগে। এজনী মামীয়ে ভাত দি যায় আৰু আন এজনী মামীয়ে এহেতা ভাজি আৰু 2হেতা দাইল। হেতাত যি উঠে সেয়াই। কোনেও ক'ব নোৱাৰে মোক এইটো দিয়া, মোক সেইটো দিয়া। ক'লেই হেতাৰে মাৰে। আমাৰ মাজত মাৰপিট লাগিয়ে থাকিছিল। ইটোৱে সিটোক মাৰে, সিটোৱে আনটোক। সেইবোৰ লৈ কোনো অভিযোগ দিবও নোৱাৰি। অভিযোগ দিলে বিপদ আছে। এজনে অভিযোগ দিলে, কাৰ বিৰুদ্ধে অভিযোগ, কি কথা ভালকৈ শুনিবলৈ নাপাওঁতে হাতৰ ওচৰত যিকেইটাক পায় সিহঁতকে মৰিয়াই আধা মৰা কৰে। আচল অপৰাধীয়ে হয়তো শাস্তিয়েই নাপায়। মই এই বিশাল দলৰ সৈতে অনায়াসে মিলি গ'লোঁ। সীমাহীন স্বাধীনতা, যি স্বাধীনতা সচৰাচৰ শিশুৱে নাপায়। আমি কি কৰিছোঁ নকৰিছোঁ ডাঙৰসকলে সেইলৈ মুঠেও মূৰ নঘমায়। এটাৰ হয়তো জ্বৰ উঠিছে, সি বিচনাত শুই কেঁকাই আছে। অথচ কোনেও ঘূৰিও নাচায়। নিতান্ত বেছি নহ'লে ডাক্তৰ নামাতে। মাহত এবাৰ নাপিত আহি গোটেইকেইটা ল'ৰাৰ চুলি প্ৰায় খুৰাই দি ধান লৈ গুচি যায়।
কাপোৰ কানিৰো কোনো ঠা ঠিকনা নাই। ইটোৱে সিটোৰ পিন্ধে, সিটোৱে ইটোৰ। মামাৰ ঘৰৰ পৰাই মই মেট্ৰিক পাছ কৰিলোঁ। সেই বছৰেই ডাঙৰ মামাৰ মৃত্যু হ'ল। তেওঁৰ শত্ৰুৰ অভাৱ নাছিল। ক'বলৈ গ'লে গাঁৱৰ সকলোৱে আছিল তেওঁৰ শত্ৰু। এদিন আন্ধাৰ বৰষুণৰ ৰাতি কোনোবা এজন মাছ মৰা জাঠিৰে ডাঙৰ মামাক খুচি পেলালে। ডাঙৰ জাঠি, মামাৰ পেট ফুটা ফুটা হৈ গ'ল। জাঠিৰ আগটো পিঠি বিন্ধা কৰি বাহিৰ হৈ গ'ল। চটফটাই থকা মামাক সেইখিনিতে শুৱাই থোৱা হ'ল। সেই দৃশ্য চাবলৈ গোটেই গাঁৱৰ মানুহে জুম বান্ধিলে। তেওঁক টাউনলৈ নিবলৈ ম'হৰ গাড়ীৰ ব্যৱস্থা কৰা হ'ল। মামাই ঠাণ্ডা মাতেৰে ক'লে, ইমান সময়লৈ বাচি নাথাকোঁ। তোমালোকে মোক থানালৈ লৈ ব'লা। মৰাৰ আগে আগে মই কোনে এই কাম কৰিছে কৈ যাব বিচাৰোঁ। মামাই আচলতে আন্ধাৰত কাকোৱেই দেখা নাছিল। তথাপি তেওঁ মৃত্যুৰ আগে আগে থানাৰ অ'চিৰ ওচৰত 4জন মানুহৰ নাম ক'লে। তেওঁ ক'লে তেওঁৰ হাতত টৰ্চ আছিল। তেওঁৰ টৰ্চৰ পোহৰত সিহঁতক দেখিছে। অ'চি চাহাবে মামাই দিয়া জবানবন্দী লিখি লিখি ক'লে, দাদা, এই কাম নকৰিব। ডেথ কনফেশ্যন খুব শক্তিশালী বস্তু। একমাত্ৰ ইয়াৰ ওপৰতে কোৰ্টে ৰায় দি দিব। নিৰ্দোষ কিছুমান মানুহক আপুনি ধৰাই দিছে। ইহঁতৰ ফাঁচি নহ'লেও যাৱজ্জীৱন কাৰাদণ্ড হৈ যাব। মামাই ক'লে, মই যি কৈছোঁ সকলো সঁচা। কোৰাণ মজিদ আনা, মই মজিদত হাত থৈ কওঁ। অ'চি চাহাবে ক'লে, তাৰ প্ৰয়োজন নাই। লওক, ইয়াত চহী কৰক। এইটো আপোনাৰ জবাববন্দী। মামাই চহী কৰিলে। মামাৰ মৃত্যু থানাতে হ'ল। মৰাৰ আগত মাজু মামাক কাণে কাণে ক'লে, একে ঢকাতে সকলো শত্ৰু শেষ। কামটো বেয়া নহ'ল। 4জন শত্ৰুক শেষ কৰাৰ গভীৰ আনন্দ লৈ মামা মৰি গ'ল। অৱশ্যে মৃত্যুৰ আগে আগে মৌলানা মাতি তৌবা কৰিলে। তেওঁক খুব সুখী যেন লাগিল। ডাঙৰ মামীয়ে ব্যাকুল হৈ কান্দিছিল। তেওঁক মাতি ক'লে, তৌবা কৰি পেলাইছোঁ। এতিয়া আৰু চিন্তা নাই। সকলো পাপৰ হিচাপ হৈ গ'ল। লগে লগে স্বৰ্গত স্থান পাম। মিছামিছি কিয় কান্দিছ? তৌবা সময়মতে কৰিব নোৱাৰা হ'লে অসুবিধা আছিল। পবিত্ৰ আল্লাহৰ অসীম দয়া। সময় পোৱা গ'ল। কন্দা কন্দা নকৰি মোৰ কাণৰ ওচৰত দৰুদ পঢ়, কোৰাণ মজিদ পঢ়। মামাৰ মৃত্যুৰ পিছত মই ঢাকালৈ গুচি আহিলোঁ। ডাঙৰ পেহাৰ লগত নতুন জীৱন আৰম্ভ হ'ল। প্ৰবল জোকাৰণিত টোপনি ভাঙিল। চকু মেলি দেখিলোঁ ডাঙৰ পেহী। কাষৰ বিচনা খালী, বাদল নাই। ৰাতিপুৱা সাৰ পায়ে যিটো কথা জানিবলৈ মন যায় সেইটো হৈছে, কেইটা বাজিল। ডাঙৰ পেহীক সোধো নে নাই ভাবোঁতেই তেওঁ আহি কান্দো কান্দো মাতেৰে ক'লে, বৰ বদনামৰ কথা হ'ল। কি বদনাম? মানুহৰ আগত মুখ দেখুৱাব নোৱাৰা হ'লো অ'। মই বিচনাত বহি লৈয়ে ক'লোঁ, মেৰিন ইঞ্জিনিয়াৰ যে ৰাতি আহিছিল তাৰপিছত আৰু ঘূৰি নগ'ল। কথা সেইটোৱে নহয় জানো? তই কেনেকৈ জানিলি? অনুমান কৰিছোঁ। মই ৰাতিপুৱা তলমহলালৈ নামি যাওঁতে ল'ৰাটো আৰু ৰিণিকীক দেখিলোঁ। ল'ৰাটোৱে বোলে ৰাতি তোৰ পেহাৰৰ অসুখৰ খবৰ শুনি আহিছিল। ডাঙৰ বৰষুণ দেখি ঘৰলৈ ঘূৰি নগ'ল। আৰু এই বদমাছ ছোৱালীজনীয়ে গোটেই ৰাতি ল'ৰাটোৰ লগত কথা পাতি থাকিল। কি কোৱা? মোৰতো কঁপনি জ্বৰ উঠিছে। বদমাছ ছোৱালীজনীৰ চিন্তা কেনেকুৱা চাচোন। কিমান বেছি সাহস তাইৰ। ল'ৰাটো আহিছে ভাল কথা। মোকতো খবৰ দিব পাৰ। মই গম্ভীৰ মাতে ক'লোঁ, কি আচৰিত ল'ৰা। কিহৰ বাবে ইমান দুপৰাতি আহিব লাগে? অ' চাচোন কাণ্ড। বিয়া হোৱাই নাই, একো হোৱাই নাই। মাত্ৰ বিয়াৰ কথা ঠিক হৈছে। এতিয়াই কি গোটেই ৰাতি কথা পাতিব লাগে? ৰাতি কিবা শেষ হৈ গৈছে নেকি? একেবাৰে সঁচা কথা। ধৰি ল এতিয়া যদি কেনেবাকৈ বিয়া ভাঙি যায় তাৰপিছত মই কি বুলি মুখ দেখুৱাম? মই এতিয়াই তললৈ গৈ আছোঁ পেহী। বজ্জাত ল'ৰাটোৰ গালত ঠাঁচকৈ এটা চৰ দিম। তাৰপিছত ৰিণিকীৰ গালত। ছোৱালী হ'ল বুলি তাইক ক্ষমা কৰাৰ কোনো যুক্তি নাই। তই সকলো সময়তে অদ্ভুত কথাবোৰ কৱ কিয়? ল'ৰাটোক তই চৰিয়াব পাৰিবি? কিয় নোৱাৰিম? যিটো ল'ৰা দুদিন পিছত এই ঘৰৰ জোৱাই হ'ব তাৰ গালত তই চৰ দিব বিচাৰিছ? তোৰ ওচৰলৈ আহিছিলোঁ কিবা পৰামৰ্শ পাম বুলি। আজিয়ে সিহঁতৰ বিয়াখন পাতি দিয়া। আজিয়ে? অঁ, কাজি মাতি আনি নিকাহ পঢ়াই দিয়া। সমস্যা শেষ হওক। তাৰপিছত সিহঁতৰ যিমান ইচ্ছা ৰাতি সাৰে থাকি কথা পাতক। আচল অনুষ্ঠান পিছতো হ'ব। বিয়াখন হৈ যাওক। পেহীয়ে হুমুনিয়াহ কাঢ়িলে। মোৰ কথা পেহীৰ মনঃপূত হৈছে যেন লাগিছে। মই ক'লোঁ, তুমি বিচাৰিলে মই ল'ৰাটোক ক'ব পাৰোঁ। সিহঁতে আকৌ আমি হেঁচা দিছোঁ বুলি নাভাবেতো। হেঁচা হেঁচিৰ কি কথা আছে? ল'ৰাটোনো এনে কি ৰসগোল্লা, মাৰ্বলৰ দৰে চাইজ। বিয়া যে দিছোঁ তাতে সি ধন্য হোৱা উচিত। তাৰ 3 পুৰুষৰ ভাগ্য যে আমাৰ। পেহীয়ে বিৰক্তিৰে ক'লে, ল'ৰাটো কি ইমান বেয়া? বেয়া বুলিতো কোৱা নাই, মাত্ৰ অলপ চৰ্ট।
তাতে মতা মানুহৰ চাপৰ হোৱাক লৈ একো আহে নাযায়। পুৰুষ হৈছে সোণৰ চামুচ, সোণৰ চামুচ বেকাও ভাল। আজি বিয়াৰ কথাত ল'ৰা জানো মান্তি হ'ব? কৈ চাওঁচোন। মোৰ ধাৰণা হ'ব। তোৰ কথাটো চব সময়তে মিলি যায়, এবাৰ কৈ চা। মই মোৰ পাঞ্জাবীটো বিচাৰি নাপালোঁ। পেহীয়ে ক'লে বাদলে ৰাতিপুৱাই সেইটো পিন্ধি ওলাই গৈছে। বাদলৰ শ্বাৰ্ট এটা পিন্ধি মই তললৈ নামোতে মেৰিন ইঞ্জিনিয়াৰ চাহাবে লাজকৈ ক'লে, হিমু দাদা, আপোনাক এটা কথা ক'ব বিচাৰিছিলোঁ। অৱশ্যে খুব লাজ লাগিছে। কৈ পেলোৱা। পূৰ্ণিমাৰ ৰাতি সাগৰ দেখিবলৈ কেনেকুৱা হয় সেইটো চাবলৈ ৰিণিকীৰ খুব চখ। 2 দিন পিছতে পূৰ্ণিমা। আচ্ছা, 2 দিন পিছতে পূৰ্ণিমা বুলি জনা নাছিলোঁ। মানে কথাহে কৈছোঁ। ধৰক আজি যদি বিয়াখন হৈ যায় তেনেহ'লে আজি ৰাতিৰ ট্ৰেইনত ৰিণিকীক লৈ কক্সবাজাৰৰ ফালে ৰাওনা হ'ব পাৰি। বিয়াৰ আনুষ্ঠানিকতা পিছলৈ ৰাখিলেই হ'ল। পিছত এটা ৰিচিপশ্যনৰ ব্যৱস্থা কৰিলেই হৈ যাব। তোমাৰ ফালৰ আত্মীয় স্বজনসকলক তেওঁলোকক মই মেনেজ কৰিম। আপুনি মাত্ৰ এওঁলোকক যদি বুজাই বঢ়াই এবাৰ মান্তি কৰাব পাৰে। মানে ৰিণিকী বেচেৰি বহুদিনীয়া আশা আছিল, সেইবাবে বেয়া লাগিছে। নহয়, সেইটোতো হয়েই। বহুদিনীয়া আশা থাকিলে সেইটো পূৰণ কৰাই উচিত। ৰাতিৰ টিকট পোৱা যাবতো? পূৰা ফাৰ্ষ্ট ক্লাছ বাৰ্থ ৰিজাৰ্ভ কৰাব লাগিব। ৰেলৱেত মোৰ মানুহ আছে হিমু দাদা। তেনেহ'লে তুমি সেইটোৱে আগতে চোৱা, মই এইফালে মেনেজ কৰোঁ। আনন্দত ইঞ্জিনিয়াৰ চাহাবৰ চকু জিলিকি উঠিছে। তেওঁ দৃঢ় মাতেৰে ক'লে, ৰিণিকীয়ে মোক কৈছিল হিমু দাদাক ক'লে তেওঁ মেনেজ কৰি দিব। আপুনি যে সঁচাকৈ কৰিব গম পোৱা নাছিলোঁ। মই হাঁহি ক'লোঁ, গোটেই ৰাতি কি কথা পাতিলা? কথা আৰু কি পাতিম কওকচোন। ৰিণিকী ইমান অভিমানী যে কিবা ক'লেই তাইৰ চকুৰে পানী ওলায়। ছুপাৰ চেঞ্চিটিভ ছোৱালী। কথাই এবাৰ ক'লোঁ যে ইউনিভাৰ্চিটিত পঢ়াৰ সময়ত হেনা নামৰ এজনী ছোৱালীৰ লগত মোৰ সামান্য পৰিচয় হৈছিল। এইটো কথাতে ৰিণিকী কান্দি কাটি অস্থিৰ। মোক কৈছে আৰু যদি কেতিয়াবা সেইজনী ছোৱালীৰ নাম মুখত লওঁ তাই বোলে ছুইচাইড কৰিব। এনেকুৱা ছোৱালীৰ লগত জীৱন কটোৱা কঠিনেই হ'ব। খুব চিন্তা হৈছে মোৰ হিমু দাদা। ইঞ্জিনিয়াৰ চাহাবক কিন্তু মুঠেও চিন্তিত যেন নালাগিল, বৰং অতিকৈ সুখী যেনহে লাগিল। মোৰ ধাৰণা এওঁ প্ৰায়ে হেনাৰ কথা কৈ ৰিণিকীক কন্দুৱাব। কান্দিলে তেওঁ আনন্দ পাব, ৰিণিকীয়েও কান্দি আনন্দ পাব। সিহঁতৰ এতিয়া আনন্দৰেই সময়। মই ক'লোঁ, কথা পাতি সময় নষ্ট কৰাৰ কোনো কাৰণ নাই। তুমি তোমাৰ ঘৰৰ মানুহক জনোৱা। তাতোতকৈও বেছি দৰকাৰী কথা হৈছে টিকটৰ ব্যৱস্থা। ময়ো পেহীক মান্তি কৰাওঁ। মান্তি হ'ল নে নাই জানি নগ'লে ভাল হ'ব জানো হিমু দাদা? মই যে ভৱিষ্যত ক'ব পাৰোঁ এইটো কি তুমি নাজানা? জানো। মই চকুৰ সন্মুখত দেখা পাইছোঁ তোমালোক দুয়োজনে হাতত ধৰাধৰিকৈ সাগৰৰ পাৰত খোজকাঢ়িছা। অসম্ভৱ সুন্দৰ জোনাক উপচি পৰিছে। সাগৰৰ পানী ৰূপৰ দৰে জিলিকিছে। আৰু তোমালোকে আমি কি? থাকক দিয়া, সকলোবোৰ কৈ দিলে ৰহস্য শেষ হৈ যাব। আপুনি এজন অসাধাৰণ মানুহ হিমু দাদা, অসাধাৰণ। মই আৰু বাদলে সিহঁতক 11 বজাৰ ট্ৰেইনত উঠাই থৈ আহিলোঁ। পেহী নগ'ল, পেহাৰ শৰীৰ অসুস্থ। ট্ৰেইন এৰাৰ আগমুহূৰ্তত ৰিণিকীয়ে ক'লে, হিমুদা, মোৰ কিয় জানো কিবা ভয় লাগিছে। কিহৰ ভয়? ইমান আনন্দ লাগিছে, কিন্তু আনন্দৰ পিছতেতো কষ্ট আহে। যদি খুব কষ্ট আহে, কষ্ট নাহে। তহঁতৰ জীৱন হ'ব আনন্দময়। তহঁতক মই মোৰ ময়ূৰাক্ষী নদী ব্যৱহাৰ কৰিবলৈ দিছোঁ। এই নদী যি ব্যৱহাৰ কৰে তেওঁলোকৰ জীৱনলৈ কষ্ট নাহে। তুমি যে মাজে মাজে কি পাগলৰ দৰে কথা কোৱা। কিহৰ নদী? আছে এখন নদী। মই কেৱল মোৰ অতিকৈ প্ৰিয় মানুহবোৰকহে সেই নদী ব্যৱহাৰ কৰিবলৈ দিওঁ। অন্য কাকোৱে নিদিওঁ। তই মোৰ অতিকৈ প্ৰিয়, যদিও অলপ মূৰ্খ তথাপি প্ৰিয়। তুমি এটা পাগল, তোমাৰ চিকিৎসা হোৱা দৰকাৰ। ট্ৰেইনখন কঁপি উঠিল। মই খিৰিকীৰ লগে আগবাঢ়িলোঁ। ৰিণিকীৰ আনন্দময় মুখ দেখি ইমান ভাল লাগিছে। ৰিণিকীৰ চকুত তেতিয়া চকু পানী। তাই কান্দিছে। মই মনে ক'লোঁ, হে ঈশ্বৰ, এই কান্দোনেই ৰিণিকী নামৰ এই ছোৱালীজনীৰ জীৱনৰ শেষ কান্দোন হওক।